এয়া মাছ ভাজি লৈছোঁ আৰু মই এতিয়া মাছ এটা বনাম। ৰঙালাও পাত, ৰঙালাও দি আগৰ শাকটো সেই ৰঙালাও পাতৰ সৈতে মাছ আৰু খাৰ দিয়া তৰকাৰী এখন বনাম, আপোনালোকক দেখুৱাম। যোনে এনেকৈ খাইছে বনাই সেইসকলে জানে কিমান ধুনীয়া লাগে। এটা মাছ আছিলে আৰু এতিয়া মই এয়া ৰঙালাও পাতখিনি এনেকৈ ডাঙৰ ডাঙৰকৈ লৈছোঁ, কিয়নো খাৰ দিয়াৰ পিছত আৰু পাতকেইটা যেতিয়া কোমল হয় গলি যাব। আৰু এয়া মই পিঁয়াজ জলকীয়া দি দিছোঁ আৰু ইয়াত অকণমান মই আদা নহৰু দিছোঁ, বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই। এনেকৈ অকণ ভাজি ল'ম। ভাজি লোৱাৰ পিছত মই ৰঙালাও পাতকেইটা দি দিম। এনেকৈ ঠাৰিয়ে চাৰিয়ে দিলেও হ'ব, আৰু যদি খাবলৈ বেয়া পায় ঠাৰিডালৰ সৈতে তেতিয়াহ'লে পাতকেইটা দিলেও হ'ল। মই এনেকৈ আগটো কাটি আনিছোঁ অকণ অকণ ঠাৰি থকাকৈ। ইয়াত মই বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই, আপোনালোকেও নকৰিব। খাৰ দিয়া তৰকাৰীত ৰচুন অকণ, আদা অকণ, পিঁয়াজ অকণ, জলকীয়া দিলেই হ'ল। মই ৰচুন 5 ফুটামান দিছোঁ, ডাঙৰ ৰচুন দেখি, আৰু আদা অকণমান, মাত্ৰ অকণমান আদা দিছোঁ। জলকীয়া ফালি দিছোঁ। এতিয়া কমি গ'ল। প্ৰথমতে বহুত এসোপামান হৈ গৈছিলে, তাৰপিছত অকণমান সময় ঢাকি পেলাই বস্তুটো হেৰি কৰি ল'লোঁ, কমি গ'ল। এতিয়া মই গৰম পানী দি দিছোঁ। গৰম পানী দিয়াৰ পিছত এতিয়া মই কি কৰিম, আপোনাৰ খাৰখিনি যিখিনি খাৰ দিম, এয়া মই অকণমান খাৰ দি দিছোঁ। দিয়াৰ পিছত এতিয়া মই নিমখটো আপোনালোকৰ সোৱাদৰ হিচাপত দিব। এতিয়া মই বাতিটো অখালি পেলাই আকৌ অকণমান দি দিছোঁ খাৰটো। এতিয়া দেখিছে ন, উতলি গৈছে। এতিয়া মই মাছটো দি পেলাই আকৌ অকণমান উতলাম। একদম বহুত চিম্পল হয় আৰু বহুত একদম ইজি বনাবলৈ। এনেকুৱা নহয় যে বহুত সময় লাগে, কিন্তু ৰঙালাও পাতখিনি অকণমান চাফা কৰোঁতে টাইম লাগে। সেইটো আৰু খালেতো কিবা এটা অকণমান লাগিবই, কিন্তু বহুত কম সময়ৰ ভিতৰত বনাব পৰা এখন মই তৰকাৰী ৰেচিপি দিছোঁ। এইটো বহুত কম সময়তে বনাব পাৰে। একদম ধুনীয়াকৈ উতলিবলৈ দিছোঁ মই মাছ দিয়াৰ পিছতো। এয়া দেখিছে নহয়, ঠাৰিখিনি যে দিছিলোঁ মই, সিজি একদম পূৰা গলি গৈছে, মানে থকা নাই আৰু এনেকুৱা। এয়া মই গোটাই গোটাই দিছিলোঁ পাতবোৰ, ঠাৰিবোৰ অকণমান চুটি চুটিকৈ দিছিলোঁ। একেবাৰে বহুত মিহিকৈ কাটিব নালাগে। চাই থাকিবচোন ভিডিঅ'টো, আৰু চাই ভাল পালে লাইক কমেণ্ট কৰি দিব। মই এনেকৈ দেখুৱাইছোঁ ভিডিঅ'টোত অলপ সময় উতলি পেলাই। যেতিয়া আপোনালোকে ইয়াতকৈ বেছিও পানী দিব পাৰে, মই কমাই দিছোঁ। যাৰ বেছি মানুহ আছে, বেছিকৈ যদি দৰকাৰ হয় তেতিয়া বেছিকৈ পানী দিলেও খাবলৈ ভাল হ'ব। নিমখ চিমখটো অকণ জোখত ৰাখি দিব, তেতিয়া দি দিব, তেতিয়া খাবলৈ ভাল হয়। ভিডিঅ'টো চাই থাকিবচোন শেষলৈকে, আৰু যিসকলে নতুনকৈ চাব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দেখিছে কি ধুনীয়া হৈছে। মই এয়া বাতি এটাত ওলাই দিছিলোঁ। এয়া একদম কালাৰ চালাৰ বহুত ধুনীয়া হৈছে। এনেকুৱা নহয় যে খাবলৈ বেয়া লাগে, এবাৰ খাই চাবচোন এনেকৈ।